ৰাসায়নিক প্ৰক্ৰিয়া কেই প্ৰকাৰৰ আমি কি বস্তুটো আগৰ ক্লাছত আমি আলোচনা কৰিছো কিন্তু কেই প্ৰকাৰৰ তোমালোকে জানা নেকি নিজে ভাবি চোৱাচোন কেই প্ৰকাৰৰ আছে ঠিক আছে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰথম প্ৰকাৰটো হৈছে সংযোজন বিক্ৰিয়া ঠিক আছে দুটা বা অধিক বস্তুবোৰ মিক্স হৈ পেলাই এটা যদি উৎপন্ন হয় তাক আমি সংযোজন বিক্ৰিয়া বুলি কওঁ ঠিক তেনেকে বিযোজন বিক্ৰিয়া এটাৰ পৰা যদি দুটা বা ততোধিক বস্তুবোৰ আমি পাওঁ তেতিয়াহ'লে তাক বিযোজন বিক্ৰিয়া বুলি কোৱা হয় ঠিক তেনেকে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া আছে দ্বি অপহৰণ বিক্ৰিয়া আছে জাৰণ বা বিজাৰণ বিক্ৰিয়া আছে এই গোটেইবোৰ বিক্ৰিয়াবোৰ এই আজিৰ ক্লাছটোত আমি আলোচনা কৰিম ভালকে মন দি পেলাই তুমি চাই বঢ়িয়াকৈ চাই থাকা একেবাৰে তোমাৰ এই যোনটো ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰবোৰ একেবাৰে ক্লিয়াৰ হৈ যাব ৰাসায়নিক বিক্ৰিয়াৰ প্ৰথমটো প্ৰকাৰ হৈছে সংযোজন বিক্ৰিয়া তাক আমি ইংৰাজীত কওঁ কম্বিনেশ্যন ৰিয়েকশ্যন ঠিক আছে ইয়াত কি আছে দুটা বিক্ৰিয়ক পদাৰ্থ এতিয়া চোৱা ইয়াত CaO কেলছিয়াম অক্সাইড আছে এইটো তোমাৰ সলিড ফৰ্মত বা গোটা বস্তু এতিয়া পানীৰ লগত মিহলি হৈ পেলাই বা বিক্ৰিয়া কৰি পেলাই কি উৎপন্ন কৰে CaOH2 উৎপন্ন কৰে ঠিক আছে কেলছিয়াম হাইড্ৰক্সাইড বুলি কোৱা হয় ইয়াত কি হৈছে দুটা বিক্ৰিয়ক পদাৰ্থবোৰ সংযোজন হৈ পেলাই যোগ হৈ পেলাই এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে সেই কাৰণে ইয়াক আমি সংযোজন বিক্ৰিয়া বুলি কৈছো আৰু এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ ইয়াত দিয়া আছে কয়লাৰ দহন ঠিক আছে কয়লাক যদি আমি দহন কৰোঁ বা জ্বলাই দিওঁ তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইড গেছ প্ৰডিউচ হয় বা উৎপন্ন হয় ঠিক আছে এইটো এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ কাৰণ কিয় কাৰ্বন আৰু কয়লা এই দুটা পদাৰ্থ যোগ হৈ পেলাই ইয়াত কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে ঠিক তেনেকৈ হাইড্ৰজেন আৰু অক্সিজেন যোগ হৈ পেলাই পানী উৎপন্ন হয় এইটো এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ কাৰণ ইয়াত হাইড্ৰজেন আৰু অক্সিজেন যোগ হৈ পেলাই এটা মাত্ৰ ইয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে সেই কাৰণে আমি ইয়াক এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ বুলি কম ইয়াত চোৱা এইটো এটা সংযোজন বিক্ৰিয়া আছিলে ঠিক আছে C+O2 CO2 কিন্তু ইয়াৰ লগে লগে বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগে লগে ইয়াত কিছু পৰিমাণে তাপৰো উৎপন্ন হয় ঠিক আছে তাপো প্ৰডিউস হয় সেই কাৰণে এইটোক আমি কি সমীকৰণ বুলি কওঁ বা বিক্ৰিয়া বুলি কওঁ তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কম ঠিক আছে ইয়াত আৰু এটা আছে এইটো হৈছে প্ৰাকৃতিক গেছৰ দহন ঠিক আছে এইটো এটা প্ৰাকৃতিক গেছ ইয়াক অক্সিজেনৰ লগত বিক্ৰিয়া কৰাইছো মানে দহন কৰাইছো তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ লগতে কিছু ইয়াত তাপ উৎপন্ন হ'ব ঠিক আছে এইটোক আমি এনেকুৱা ধৰণৰ বিক্ৰিয়াক য'ত বিক্ৰিয়াজাত পদাৰ্থৰ লগতে তাপৰ উৎপন্ন হয় বা তাপ প্ৰডিউস হয় তাক আমি তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলিও কোৱা হয় বিযোজন বিক্ৰিয়া ঠিক আছে যাক আমি ইংৰাজীত ডিকম্পোজিশন ৰিয়েকশ্যন বুলিও কওঁ ইয়াত আছে তোমাৰ ফেৰাছ সালফেট ইয়াক ফেৰাছ সালফেট বুলি কোৱা হয় FeSO4 ঠিক আছে ফেৰাছ সালফেটক যদি তাপ দিয়া হয় তেতিয়াহ'লে কি হ'ব ফেৰিক অক্সাইড তাৰপিছত সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইড এই তিনিটা তোমাৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় ফেৰাছ সালফেটৰ পৰা এটা পদাৰ্থৰ পৰা তিনিটা পদাৰ্থ উৎপন্ন হ'ল তাপ দিয়াৰ পিছত এই কাৰণে এনেকুৱা টাইপৰ যি বিক্ৰিয়াবোৰ আছে সেইবোৰক আমি বিযোজন বিক্ৰিয়া বুলি কওঁ ঠিক আছে য'ত এটা বস্তুৰ পৰা বা এটা পদাৰ্থৰ পৰা দুটা বা ততোধিক পদাৰ্থবোৰ উৎপন্ন হয় এনেকুৱা ধৰণৰ বিক্ৰিয়াবোৰক আমি বিযোজন বিক্ৰিয়া বুলি কওঁ ঠিক তেনেকৈ আৰু এটা আমি ইয়াত এক্সাম্পল এটা পাইছোঁ CaCO3 যাক আমি CaO+CO2 হিচাপেও লিখিব পাৰোঁ ঠিক আছে কেলছিয়াম কাৰ্বনেটৰ পৰা কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় ঠিক আছে এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা বিক্ৰিয়াজাত পদাৰ্থলৈকে উৎপন্ন হয় সেই কাৰণে এনেকুৱা ধৰণৰ বিক্ৰিয়াকো আমি বিযোজন বিক্ৰিয়া বুলি কওঁ আৰু কিছুমান বিক্ৰিয়া আছে যিবোৰ কলা বগা ফটোগ্ৰাফিত ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফিত ব্যৱহাৰ হয় বিযোজন বিক্ৰিয়াবোৰ ঠিক আছে ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফিতেও ইয়াক ব্যৱহাৰ কৰা যায় ফটোগ্ৰাফি ঠিক আছে যেনেকৈ তোমাৰ ধৰা AgCl ঠিক আছে সিলভাৰ ক্লৰাইড সিলভাৰ আৰু ক্লৰিনলৈকে ৰূপান্তৰ হয় ঠিক আছে সিলভাৰ আৰু ক্লৰিনলৈকে ৰূপান্তৰ হয় ঠিক তেনেকৈ আৰু এটা আছে AgBr সিলভাৰ ব্ৰমাইড ঠিক আছে AgBr2 যোনটো আছে এইটো তোমাৰ কি হ'ব সিলভাৰ আৰু ব্ৰমাইডলৈকে
তোমাৰ উৎপন্ন হয় এই দুটা বিক্ৰিয়াজাত পদাৰ্থ আৰু এনেকুৱা টাইপৰ সমীকৰণক আমি কি বুলি কৈছো বিযোজন বিক্ৰিয়া অফ কোৰ্স এই যি দুটা সমীকৰণ আছে এই দুটা সমীকৰণ ব্ল্যাক এন্ড হোয়াইট ফটোগ্ৰাফিত ব্যৱহাৰ কৰা যায় নেক্সট হৈছে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া ঠিক আছে একেবাৰে ভালকে চাবাচোন এইটো একেবাৰে সহজ দেই বুজিয়ে পাবা একেলগে ইয়া চোৱা ফেৰাম মানে তোমাৰ লোহা কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰিছে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰি পেলাই ফেৰাছ সালফেট আৰু কপাৰ প্ৰডিউস কৰিছে বা উৎপন্ন কৰিছে মানে ইয়াত কি লোহাটো হৈছে অলপমান সক্ৰিয় মৌল ঠিক আছে কপাৰত কে সক্ৰিয় মৌল হৈছে ফেৰাম বা লোহা ঠিক আছে এই কি কৰিছে এই লোয়ে এই কপাৰ সালফেটৰ যি দ্ৰব্য আছিল তাৰ পৰা কপাৰক প্ৰতিস্থাপন কৰিছে বা অপহৰণ কৰিছে ঠিক আছে ফেৰামটো আহি পেলাই ইয়াত সালফেটৰ লগত বহি গৈছে এই কাৰণে এনেকুৱা ধৰণৰ বিক্ৰিয়াক আমি কি বুলি কম প্ৰতিস্থাপন বা অপহৰণ বিক্ৰিয়া বুলি কওঁ ঠিক তেনেকে কপাৰতকে জিংক সক্ৰিয় মৌলই কি কৰে সক্ৰিয় মৌলই তোমাৰ এই যোনটো দ্ৰব্য আছে জিংক সালফেটৰ দ্ৰৱৰ পৰা জিংকক কপাৰে কি কৰিছে কপাৰক কি কৰিছে জিংকে অপহৰণ কৰিছে কাৰণ কিয় জিংক অলপ সক্ৰিয় এই কাৰণে সালফেটৰ লগত ই আহি পেলাই বহি গৈছে আৰু কপাৰক ই আউট কৰি দিছে ঠিক তেনেকে ইয়া চোৱা পিবি মানে তোমাৰ লিডে কি কৰিছে কপাৰ ক্লৰাইডৰ পৰা কপাৰক অপহৰণ বা প্ৰতিস্থাপন কৰিছে আৰু লিড ইয়াত ক্লৰাইডৰ লগত আহি পেলাই দ্ৰৱত বহি গৈছে এই কাৰণে এনেকুৱা ধৰণৰ যি প্ৰতিস্থাপন কৰা এটা মৌলই আনটো মৌলক প্ৰতিস্থাপন কৰা যিবোৰ বিক্ৰিয়া এনেকুৱা ধৰণৰ বিক্ৰিয়াক আমি অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কম এতিয়া আমি নেক্সট ক্লাছত আলোচনা কৰিম অপহৰণ বিক্ৰিয়া জাৰণ বা বিজাৰণ আৰু যদি তোমালোকৰ কিবা ডাউট আছে তেতিয়া হলে অৱশ্যে কমেন্ট সেকশনত তোমালোকে গৈ পেলাই কমেন্ট কৰা কিবা যদি বুজি নোপোৱা বস্তু আছে একেবাৰে ধুনিয়াকে আৰু আমি বুজাবৰ কাৰণে তোমালোকক চেষ্টা কৰিম আমাৰ এটাই উদ্দেশ্য আছে তোমালোকক যেনে কি নহওক একদম বঢ়িয়াকে ক্লাস কৰি পেলাই ভাল ৰিজাল্ট কৰাৰ আমাৰ এটাই মাত্ৰ লক্ষ্য আৰু উদ্দেশ্য এই লক্ষ্য উদ্দেশ্য লৈ আমি এই যোনটো চেনেল আছে এইটো আৰম্ভ কৰিছো আৰু নেক্সট যোনটো টপিক আছে সেইটোৰ কাৰণে এইটো যোনটো লিংক আছে ইয়াত ক্লিক কৰিবা থ্যাংক ইউ সো মাচ